নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ নিশ্চয় ভালে আছে। আজি মই মহাত্মা গান্ধী দেৱৰ কেইটামান মহান বাণী লৈ আনিছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব। নাম্বাৰ 1, মানুহৰ সেৱাৰ মাজেদিহে ঈশ্বৰক লগ পোৱা যায়, কাৰণ ঈশ্বৰ স্বৰ্গতো নাই, পাতালতো নাই, আছে কেৱল মানুহৰ অন্তৰত। নাম্বাৰ 2, কিতাপৰ পাতৰ পৰা শিক্ষক শিক্ষয়িত্ৰীসকলে তোমালোকৰ চৰিত্ৰ দিব নোৱাৰে। চৰিত্ৰ গঠন আচল জীৱনৰ পৰাহে আহে। প্ৰকৃততে তেওঁলোকৰ নিজৰ মনৰ ভিতৰৰ পৰাহে চৰিত্ৰ বিকাশ হ'ব লাগিব। নাম্বাৰ 3, মদপী স্বামী থকা স্ত্ৰীয়েহে জানে যে তেওঁৰ সংসাৰত কেনে অশান্তি আৰু ধ্বংসলীলা চলি থাকে। নাম্বাৰ 4, নিজে অভদ্ৰ বুলি পৰিচয় নিদিয়ালৈকে তুমি সকলোকে ভদ্ৰ বুলি ভাবিবা। নাম্বাৰ 5, প্ৰেমবিহীন জীৱন শলিতা নোহোৱা চাকিৰ দৰে। নাম্বাৰ 6, চকুৰে নেদেখাজনক অন্ধ বুলি ক'ব নোৱাৰি। নিজৰ দুখ ক্ৰুটিবোৰ লুকাই ৰখাজনহে প্ৰকৃতাৰ্থ অন্ধ। নাম্বাৰ 7, দুৰ্বলসকলে কেতিয়াও ক্ষমা কৰিব নোৱাৰে। ক্ষমা হ'ল শক্তিমানসকলৰ সৎগুণ। নাম্বাৰ 8, ভীৰুৰ দৰে জীয়াই থকাতকৈ বীৰৰ দৰে মৃত্যুবৰণ কৰাই শ্ৰেয়। নাম্বাৰ 9, দৃঢ় সংকল্প নহ'লে কোনো ভাল কাম কৰা সম্ভৱপৰ নহয়। নাম্বাৰ 10, মোৰ জাতীয়তাবাদ হ'ল তীব্ৰ আন্তৰ্জাতিকতাবাদ। ধৰ্মৰ লগত ধৰ্মৰ আৰু জাতিৰ লগত জাতিৰ সংঘৰ্ষক মই সমূলি সহ্য কৰিব নোৱাৰোঁ। আজিলৈ ইমানে। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব নাপাহৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব।